Hi everyone, welcome to my YouTube channel. আজি মই বনাব লৈছিলোঁ জিকা আৰু আলুৰ এটা নতুন ৰেচিপি। আহকচোন জিকা আৰু আলু মাছ এনেকৈ খাই চাওঁ। জিকা আৰু আলু কাটি লৈছোঁ, এটা পিঁয়াজ আৰু বগা সৰিয়হ আৰু কণবিলাহী এটা মই ভালকৈ মিক্সিত পেষ্ট বনাই ল'ম। কণবিলাহী নিজৰ জোখমতে ল'লেই হ'ল। মই বেছি টেঙা খাই ভাল পাওঁ, সেইটো কাৰণে সৰহকৈ লৈছোঁ মই বিলাহী। আৰু অকণমান আদা নহৰু পেষ্ট মই থেতেলিয়াই লৈছোঁ। মাছটো ফ্ৰাই কৰি লৈছোঁ ভালকৈ। নিজৰ জোখত ফ্ৰাই কৰি ল'লেই হ'ল। আপোনালোকে টানকৈ খায়নে ঢিলাকৈ খায়। আৰু এইটো গৰৈ মাছ, ল'ৰাটোৰ কাৰণে মই ফ্ৰাই কৰিছোঁ। সি এইবিলাক মাছ খাব নোৱাৰে যিহেতু। মাছখিনি ফ্ৰাই হৈ গৈছে মোৰ। মাছখিনি মই এতিয়া কাঢ়ি ল'ম। মাছখিনি টানকৈ মই ফ্ৰাই কৰি লৈছোঁ। একেখন কেৰাহীতে মই এতিয়া পিঁয়াজ দিম। এটা পিঁয়াজ মই কাটি লৈছোঁ। পিঁয়াজখিনি মই ভালকৈ ৰঙাকৈ ভাজি ল'ম। ৰঙা হোৱাকৈ ভাজি ল'ম এতিয়া। ইয়াতে মই এতিয়া দিম থেতেলিয়াই থোৱা আদা নহৰু পেষ্ট। দি লৈছোঁ মই পেষ্টটো। এতিয়া ভালকৈ অকণমান দেৰি ভাজি ল'ম, আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে। নহৰুখিনি ভজা হৈ গৈছে, এতিয়া মই চব্জিখিনি দি দিম। চব্জিখিনি দি মই ভালকৈ ভাজি লৰাই ভাজি ল'ম। ভাজি আলুটো সিজাই ল'ম। চব্জিখিনি মই ভালকৈ লৰাই ল'ম। লৰাই লৈ এতিয়া মই ইয়াত দিম নিমখ হালধি জোখমতে। নিমখ আৰু হালধি দিম। এয়া মই জোখমতে নিমখ দিছোঁ। এতিয়া মই হালধি দিম অকণমান নিজৰ জোখমতে। এতিয়া ভালকৈ লৰাই মই ঢাকন মাৰি দিম। যিহেতু জিকা হয় পানী ওলাবই, সেইটো কাৰণে অকণমান দেৰিলৈকে ভাজিব লাগিব। এতিয়া মই এবাৰ লৰাই দিছোঁ। এবাৰ মই লৰাই ল'লোঁ ভালকৈ। আলুটো সিজা নাই, মই আকৌ ঢাকন মাৰি দিম। ভালকৈ আলুখিনি সিজাই ল'ম। যিহেতু মই বিলাহী দিম, বিলাহী দিলে আলুখিনি টান হৈ যাব, নিসিজিব। সেইটো কাৰণে মই আলুখিনি ভালকৈ সিজাই ল'ম। এতিয়া মই এবাৰ লৰাই দিলোঁ, আলু সিজিলে। সেইবাৰ মই নেদেখালোঁ। এতিয়া মই বিলাহী আৰু সৰিয়হৰ পেষ্টটো দি দিছোঁ। পেষ্টটো দি মই ভালকৈ লৰাই ল'ম। লৰাই অকণমান দেৰি ভাজি ল'ম। অকণমান মই মিক্সিৰ বাতিটো আউখালি দিছোঁ। এতিয়া মই এইখিনি ভালকৈ লৰাই ল'ম। অকণমান পানী দি দিছোঁ। এতিয়া মই ভালকৈ লৰাই ল'ম। এতিয়া মই ইয়াত মাছখিনি দি দিম। মাছখিনি দি মই ভালকৈ উতলাই ল'ম। এতিয়া মই পানী অকণমান দি দিছোঁ জোখমতে, যিহেতু মই উতলাম। এইখিনি মোৰ প্ৰায় হৈছে আৰু উতল আহিছেই, পানীটো শুকাই গৈছে। মই এতিয়া নিজৰ জোখমতে ৰাখি গেছটো অফ কৰি দিম। এয়া মোৰ হৈ গ'ল ভাতৰ লগত পৰিৱেশন কৰিবলৈ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।